আজি বইল মাছৰ নতুন ৰেচিপি এটা লৈ আহিছো। আজি এই বইল মাছ বনাবৰ কাৰণে মই কি সামগ্ৰী ব্যৱহাৰ কৰিছো আৰু কি মাছ ব্যৱহাৰ কৰিছো আহক প্ৰথমে জানি লওঁ। আজি মই ইয়াত ৰৌ মাছ ব্যৱহাৰ কৰিছো। আপোনালোকে যদি অন্য মাছ ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব। 3 পিচ ৰৌ মাছ লৈছো মই ইয়াত। মাছকেইটা যদি ফ্ৰেছ হয় তেতিয়াহ'লে বেছি ভাল হ'ব। নহৰু লৈছো 5-6 ফুটামান। নহৰু যদি অলপ সৰহকৈ দিয়ে তেতিয়া খাবলৈ বেছি ভাল হ'ব। এইদৰে সৰু সৰুকৈ কাটি ল'ব, নতুবা খুন্দি ল'ব। পিঁয়াজ লৈছোঁ সৰু সৰু 2টা, ডাঙৰ মিডিয়াম সাইজৰ হ'লে এটা ল'লেই হ'ব। আৰু এইকেইটা মই ৰাফলি কাটি লৈছোঁ। কণ বিলাহী লৈছোঁ কেইটামান। ইয়াৰ সলনি আপোনালোকে যিকোনো বিলাহীয়ে ব্যৱহাৰ কৰিব পাৰিব। আদা লৈছোঁ ডাঙৰ এটুকুৰা, আদা সৰহকৈ লাগিব অকণমান। এতিয়া মই এইখিনি জুলিয়ান কাটি ল'ম। আপোনালোকে যদি অন্য ধৰণে কাটি ল'ব বিচাৰে তেতিয়াহ'লে কাটি ল'ব পাৰে। আলু এটা মিডিয়াম সাইজৰ লৈছোঁ। আলুৰ এটা ফাল মই মিহি মিহিকৈ কাটি লৈছোঁ, তেতিয়া সিজিবলৈ সুবিধা হ'ব আৰু সোনকালে গলিব। তেতিয়া গ্ৰেভিকণ অলপ ধুনীয়া থিকনেছ দিব। আৰু ইটুকুৰা অলপ ডাঙৰ ডাঙৰকৈ কাটি ল'ম, তেতিয়া দেখিবলৈ ধুনীয়া লাগিব। ধনিয়া লৈছোঁ অকণমান। ইয়াৰ মই ঠাৰিখিনি আৰু পাতখিনি চেপাৰেটকৈ কাটি ল'ম। পিঁয়াজ পাত 2ডাল লৈছোঁ মই ডাঙৰ সাইজৰ। ইয়াৰ মই তলৰ অংশ বগা অংশখিনি মানে আৰু গ্ৰীণ পাৰ্টখিনি চেপাৰেটকৈ কাটি লৈছোঁ। বগা পাৰ্টখিনি মই জুলিয়ান টাইপৰে কাটি লৈছোঁ। এতিয়া এখন কেৰাহীত মই জোখৰ মতে পানী দি লৈছোঁ। ইয়াত পানী আপোনালোকে যিমান গ্ৰেভি ৰাখিব বিচাৰে সেই হিচাপমতে দি ল'ব। অলপ সৰহকৈ দিব পিছত, কাৰণ গ্ৰেভিটো কমি যায়। কাৰণ বাৰে বাৰে যদি আপুনি পানী এড কৰি থাকে তেতিয়াহ'লে এই ডিছটো খাবলৈ বেয়া হৈ পৰিব। এতিয়া প্ৰথমে আলুখিনি সিজাই ল'ম, কাৰণ আলুখিনি সিজিবলৈ টাইম লাগে। লগতে সোৱাদ অনুসৰি নিমখ দি এতিয়া এই আলুখিনি হাই ফ্লেমতে সিজাই ল'ম। আলুখিনি বইল হয় মানে এতিয়া এখন টাৱা ভালদৰে গৰম কৰি ল'ব। পূৰা হাই ফ্লেমত গৰম হ'ব লাগিব, যাতে মাছ কিপিচ দিওঁতে চেৰ চেৰকৈ আৱাজ এটাও হয়, তেনেকুৱা ধৰণৰ গৰম। এই মাছ কিপিচ আমি এতিয়া এই টাৱাখনতে সেকি ল'ম। টাৱাখন যদি নন ষ্টিক হয় তেতিয়াহ'লে বেছি ভাল হ'ব। ইয়াত মই অকণমান নিমখ দি দিছোঁ, তেতিয়া নিমখৰ টেষ্টটো মাছখিনিত সোমাই যাব। মাছ কিপিচ মাত্ৰ 3 মিনিটমানৰ কাৰণেহে ইলুটি কৰি পিনে সেকি ল'ব, যাতে ইয়াত এটা ধুনীয়া ৰঙা ৰং ধৰে। এইদৰে ৰং ধৰাৰ পাছতে আমি গেছটো অফ কৰি দিম। মাছ কিপিচ টাৱাখনত সেকি থাকোঁতে এইফালে আলুখিনিও ধুনীয়াকৈ উতলিছে আৰু অলপমান সিজিছে। এই আলুখিনি উতলি থাকোঁতে এতিয়া দিছোঁ ইয়াত কাটি থোৱা নহৰুখিনি, কাটি থোৱা পিঁয়াজখিনি, বিলাহীখিনি দিছোঁ। এতিয়া বিলাহীখিনি যদি বেছি টেঙা হয় তেতিয়াহ'লে কমাই দিব। আৰু দিছোঁ ধনিয়াৰ ঠাৰিখিনি, ধনিয়াৰ পাতখিনি এতিয়া দিয়া নাই, ঠাৰিখিনি দিছোঁ। জুলিয়ান কাটি থোৱা আদাখিনি দিছোঁ। গোটেইখিনি মই দিয়া নাই, তাৰে অকণমান মই ৰাখি থৈছোঁ। আপোনালোকে গম পাব শেষত এইখিনি মই কিয় ৰাখি থৈছিলোঁ। আৰু পিঁয়াজ পাতৰ তলৰ অংশখিনি দি পানি এতিয়া এইখিনি ভালদৰে সিজিবৰ কাৰণে অলপ সময় ৰাখি থ'ম। ইয়াত মই গেছৰ ফ্লেমটো হাই কৰি থৈছোঁ। এটা ৰঙা জলকীয়া মই গোটাকৈ দিছোঁ। আপোনালোকে যদি জ্বলা বেছি খায় তেতিয়াহ'লে অলপ সৰহকৈ দি ল'ব। পাঁচ মিনিটমান হ'ল উতলি থকা। এতিয়া সৰু সৰু যিখিনি মিহি মিহিকৈ কাটিছিলোঁ আলুখিনি, সেইখিনি অকণমান হেতাখনে অকণমান এনেকৈ হেঁচি দিব, যাতে ভাঙি যায়। তেতিয়া চুপখিনি ইয়াৰ যিখিনি গ্ৰেভি হয় সেইখিনি অকণমান ঠিক হৈ যাব। এইটো সময়তে আমি এড কৰিছোঁ মাছ কিপিচ। তাৰপিছতে ইয়াত এড কৰিছোঁ সেউজীয়া পিঁয়াজ পাতখিনি আৰু ধনিয়া পাতখিনি। সকলোখিনি ভালদৰে মিক্স কৰি মাত্ৰ 5 মিনিটমানৰ কাৰণে শ্ল' ফ্লেমতে এইদৰে সিজিবলৈ দিম। এই আফটাৰ 5 মিনিট আমাৰ এই বইল ফিছখিনি ৰেডি হৈ গ'ল। এইখিনি আপোনালোকে এইদৰেও খাব পাৰিব, কিন্তু যদি আৰু অলপ টেষ্টিকৈ খাব বিচাৰে তেতিয়াহ'লে এই ধৰণে খাব পাৰে। এখন পেনত মই 3 টেবুল চামুচমান ৰিফাইণ্ড অইল গৰম কৰিছোঁ। পূৰা ভালদৰে গৰম হ'ব লাগিব। আৰু ইয়াত ৰিফাইণ্ড অইলে ব্যৱহাৰ কৰিব, মিঠাতেল ব্যৱহাৰ নকৰিব। এতিয়া এই বইল মাছখিনিৰ ওপৰত প্ৰথমে ধনিয়া পাতখিনি দিছোঁ। তাৰ ওপৰত দিছোঁ ৰাখি থোৱা সেই আদা কেইপিচ। এতিয়া ইয়াত দিছোঁ সৰু চামুচেৰে 2 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ বা চিলি পাউডাৰ দিলেও হ'ব, কিন্তু এইটো কেতিয়াও স্কিপ নকৰিব। এই গোটেই মাছৰ ৰেচিপিটোৰ ধুনীয়া ফ্লেভাৰটো দিব। আৰু এইটো ফ্লেভাৰ পালে আপোনালোকে বহুত ৰেচিপিত এই প্ৰচেছটো ইউজ কৰিব পাৰিব। এতিয়া উতলি থকা গৰম তেলখিনি ইয়াত ঢালি দিছোঁ। আৰু ইয়াৰ পৰা যিটো ধুনীয়া সুগন্ধ ওলাব, আপোনালোকে এই গোন্ধটো পালে চাইনিজ ৰেচিপিবোৰৰ ছিক্ৰেটটো গম পাই যাব। এইটো এবাৰ নিশ্চয় ট্ৰাই কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। যদি ৰেচিপিটো ভাল লাগিলে, কিবা ইউজফুল বুলি ভাবিলে তেতিয়াহ'লে লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰি দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়া নতুন ভিডিঅ' বনাবলৈ ময়ো ইনস্পায়াৰ হৈ যাম। তেতিয়াহ'লে নতুন ৰেচিপি আকৌ পুনৰ লগ পাম। আজিলৈ আহিছোঁ।